নমস্কাৰ বন্ধুসকল, আজি হৈছে 15 নৱেম্বৰ। আজিৰ দিনটোত কেইবাটাও গুৰুত্বপূৰ্ণ সংবাদ আহি পৰিছে। তদুপলক্ষে পলম নকৰি চাওঁ আহক আজিৰ দিনটোৰ গুৰুত্বপূৰ্ণ সংবাদসমূহ। বন্ধুসকল, প্ৰথমটি খবৰ হৈছে প্ৰিমিয়াম ডিভাইচৰ প্ৰতি আকৰ্ষণ বৃদ্ধি ভাৰতীয় গ্ৰাহকৰ। 2024 চনৰ জুলাইৰ পৰা ছেপ্টেম্বৰৰ ত্ৰৈমাসিকত ভাৰতৰ টেবলেট পিচি বজাৰ 46% বৃদ্ধি পাইছে। চাইবাৰ মিডিয়া ৰিচাৰ্চ নামৰ বজাৰ গৱেষণা প্ৰতিষ্ঠানটোৱে এই তথ্য প্ৰকাশ কৰিছে। গৱেষণা প্ৰতিষ্ঠানটোৰ তথ্য অনুসৰি বজাৰত এপলৰ আইপেড 36% শ্বেয়াৰ লৈ শীৰ্ষত আছে। ডিজিটেল ডেস্ক 2024 চনৰ জুলাই মাহৰ পৰা ছেপ্টেম্বৰৰ ত্ৰৈমাসিকত ভাৰতৰ টেবলেট পিচি বজাৰ 46% বৃদ্ধি পাইছে। চাইবাৰ মিডিয়া ৰিচাৰ্চ নামৰ বজাৰ গৱেষণা প্ৰতিষ্ঠানটোৱে এই তথ্য প্ৰকাশ কৰিছে। গৱেষণা প্ৰতিষ্ঠানটোৰ তথ্য অনুসৰি বজাৰত এপলৰ আইপেড 36% শ্বেয়াৰ লৈ শীৰ্ষত আছে। তথ্য অনুসৰি 20,000ৰ পৰা 30,000ৰ মাজত থকা টেবলেটৰ মডেলসমূহত বাৰ্ষিক বিক্ৰীৰ হাৰ 108%লৈ বৃদ্ধি পৰিলক্ষিত হৈছে। ইয়াৰ পৰা ভাৰতীয় গ্ৰাহকসকলৰ প্ৰিমিয়াম ডিভাইচৰ প্ৰতি আকৰ্ষণ বৃদ্ধিৰ এক ইংগিত পোৱা গৈছে। গৱেষণা প্ৰতিষ্ঠানটোৱে তেওঁলোকৰ প্ৰতিবেদনত পুনৰ কৈছে যে ভাৰতৰ টেবলেটৰ বজাৰত 2024 চনৰ তৃতীয় ত্ৰৈমাসিকত 79%লৈ বিক্ৰী বৃদ্ধি হৈছে। এই বৃদ্ধি মূলতঃ হৈছে 5G টেবলেটৰ দ্ৰুত গ্ৰহণযোগ্যতা আৰু প্ৰিমিয়াম ডিভাইচৰ প্ৰতি উপভোক্তাৰ অধিক আকৰ্ষণ। 2024ৰ বাৰ্ষিক বৃদ্ধিত এপলে 34% বজাৰ শ্বেয়াৰ দখল কৰি শীৰ্ষত আৰোহণ কৰিছে। প্ৰতিষ্ঠানটোৰ বাৰ্ষিক বৃদ্ধি 95%। নতুন এপল আইপেড 10 চিৰিজৰ জৰিয়তে এপলে তেওঁলোকৰ শ্বিপমেণ্টৰ 60% অৰ্জন কৰিছে। দ্বিতীয় স্থানত আছে ছেমছাং। ছেমছাঙৰ বাৰ্ষিক বজাৰ শ্বেয়াৰ 25%ৰ পৰা 70%লৈ বৃদ্ধি পাইছে। ছেমছাঙৰ গেলেক্সি A9 প্লাছ 5G মডেলে প্ৰতিষ্ঠানটোৰ শ্বিপমেণ্টত 52% অৱদান আগবঢ়াইছে। এই তালিকাৰ তৃতীয় স্থানত আছে শাওমি, যাৰ বজাৰ শ্বেয়াৰ 15% আৰু বাৰ্ষিক বৃদ্ধি 146%। লেনভো আৰু ওৱান প্লাছৰ বজাৰ শ্বেয়াৰ হৈছে ক্ৰমে 12 আৰু 6%। চাইবাৰ মিডিয়া ৰিচাৰ্চৰ বিশ্লেষক মেনকা কুমাৰীয়ে এই সন্দৰ্ভত কয় যে টেবলেট পিচি বজাৰত শক্তিশালী বিকাশ প্ৰদৰ্শন অব্যাহত থাকিব আৰু প্ৰিমিয়াম ভেলু ফৰ মানি টেবলেটৰ বাবে উপভোক্তাৰ চাহিদাও অটুট ৰখা হ'ব। বন্ধুসকল, পৰৱৰ্তী খবৰটো হৈছে BPF তথা একাদশ ছাত্ৰ নেতা অলিন্দ কুমাৰ মুছাহাৰী আৰু নাই। BTC পৰিষদৰ প্ৰাক্তন কাৰ্যবাহী সদস্য তথা 40 নং ৰৌতা পৰিষদীয় সমষ্টিৰ প্ৰাক্তন পৰিষদ অলিন্দ কুমাৰ মুছাহাৰী আৰু নাই। গুৱাহাটীৰ 6 মাইলস্থিত এখন ব্যক্তিগত খণ্ডৰ হস্পিটেলত তেওঁ শেষ নিশ্বাস ত্যাগ কৰিছে। ডিজিটেল সংবাদ উৰাণ BTC পৰিষদৰ প্ৰাক্তন কাৰ্যবাহী সদস্য তথা 40 নং ৰৌতা পৰিষদীয় সমষ্টিৰ প্ৰাক্তন পৰিষদ BPF-ৰ নেতা অলিন্দ কুমাৰ মুছাহাৰী আৰু নাই। গুৱাহাটীৰ 6 মাইলস্থিত এখন ব্যক্তিগত খণ্ডৰ হস্পিটেলত তেওঁ শেষ নিশ্বাস ত্যাগ কৰিছে। জানিব পৰা মতে বৃহস্পতিবাৰে দুপৰীয়া প্ৰায় 12 বজাত শেষ নিশ্বাস ত্যাগ কৰে মুছাহাৰীয়ে। BTC গঠনৰ সময়ৰ পৰা 2020 চনলৈ তেওঁ 40 নং ৰৌতা সমষ্টিৰ পৰিষদ আছিল। সমষ্টিটোৰ লগতে BTC অঞ্চলত তেওঁৰ জনপ্ৰিয়তাও আছিল। ৰাজনীতিলৈ অহাৰ পূৰ্বে তেওঁ ছাত্ৰগণ সংগঠনৰো নেতৃত্ব বহন কৰিছিল। তেওঁ বড়ো জনগোষ্ঠীৰ শক্তিশালী ছাত্ৰ সংগঠন নিখিল বড়ো ছাত্ৰ সন্থাৰ নেতৃত্ব বহন কৰিছিল। তাৰ উপৰি তেওঁ আন বহুকেইটা বড়ো জাতীয় সংগঠনৰো নেতৃত্বত আছিল। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল 59 বছৰ। প্ৰয়াত মুছাহাৰীয়ে মৃত্যুৰ সময়ত 3গৰাকী কন্যা সন্তানৰ লগতে পত্নীক গৃহ সংসাৰত এৰি গৈছে। 2015 চনত তেওঁ BTC পৰিষদৰ ৰাজহ আৰু বজাৰ বিভাগৰ কাৰ্যবাহী সদস্য হিচাপে দায়িত্ব লাভ কৰিছিল। এসময়ৰ ছাত্ৰ নেতা তথা পৰৱৰ্তী সময়ত ৰাজনীতিৰ জৰিয়তে BTC অঞ্চলত জনপ্ৰিয় হৈ পৰা বড়ো জনগোষ্ঠীক বলিষ্ঠ নেতৃত্ব প্ৰদান কৰা অলিন্দ কুমাৰ মুছাহাৰীৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে অজস্ৰ গুণমুগ্ধই। বন্ধুসকল, পৰৱৰ্তী খবৰটো হৈছে সাংবাদিক বাহাৰুল ইছলামক কপিলী সংবাদ সুৰুজ বঁটা প্ৰদান। সংবাদ ক্ষেত্ৰখনত একেৰাহে 30টা বছৰ অতিবাহিত কৰা অসমীয়া প্ৰতিদিন কাকতৰ কচুৱাৰ জ্যেষ্ঠ সাংবাদিক বাহাৰুল ইছলামক আজি কপিলী সংবাদ সুৰুজ বঁটা প্ৰদান কৰা হয়।
ডিজিটেল সংবাদ কামপুৰ সংবাদ ক্ষেত্ৰখনত একেৰাহে ৩০টা বছৰ অতিবাহিত কৰা অসমীয়া প্ৰতিদিন কাকতৰ কচুৱাৰ জ্যেষ্ঠ সাংবাদিক বাহাৰুল ইছলামক আজি কপিলী সংবাদ সুৰুজ বঁটা প্ৰদান কৰা হয়। কামপুৰৰ জেডিপি নিউজৰ ৪ৰ্থ বৰ্ষপূৰ্তি আৰু শিশু প্ৰতিভা বিকাশ মঞ্চ অসমে আয়োজন কৰা শিশু দিৱসত এই বঁটা প্ৰদান কৰা হয়। কামপুৰ স্বৰাজ ভৱনত আয়োজন কৰা এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত এই সন্মান প্ৰদান কৰে বিশিষ্ট নৃত্য শিল্পী বিপুল শৰ্মা, জেডিপি নিউজৰ পৰিচালন সঞ্চালক জ্যোতিপ্ৰসাদ বৰা, পূজাশ্ৰী বৰা আৰু বৰাশানী বৰাই। বঁটা গ্ৰহণ কৰি সাংবাদিক বাহাৰুল ইছলামে দীৰ্ঘকাল ধৰি বৃহত্তৰ কচুৱাৰ বিভিন্ন গুৰুত্বপূৰ্ণ বাতৰি নিষ্ঠা আৰু সততাৰে বলিষ্ঠ ৰূপত পৰিৱেশন কৰি গণতন্ত্ৰৰ ৪ৰ্থ স্তম্ভৰ সন্মান ৰক্ষা কৰি অহা বুলি মন্তব্য কৰে। বঁটা লাভ কৰি সাংবাদিক বাহাৰুল ইছলামে অধিক উৎসাহিত বোধ এনেধৰণৰ বঁটা বাহনে নিজ কৰ্মৰ ক্ষেত্ৰত আৰু অধিক আগুৱাই যোৱাত সহায় কৰিব বুলি মন্তব্য কৰে। এই অনুষ্ঠানতে অসমৰ কৃষক ৰাইজৰ কাৰণে কৰা ত্যাগ আৰু অসমীয়া জাতিৰ সুৰক্ষাৰ বাবে সদায় মাত মাতি অহা যুৱ কৃষক নেতা তথা কৃষক মুক্তি সংগ্ৰাম সমিতিৰ কেন্দ্ৰীয় সভাপতি ৰাজু বৰাক জেডিপি নিউজৰ তৰফৰ পৰা কপিলী সমাজ ৰত্ন বঁটাৰে সন্মানিত কৰা হয়। এই অনুষ্ঠানতে অসমৰ বিভিন্ন প্ৰান্তৰ প্ৰায় শতাধিক শিশু নৃত্য, গীত, চিত্ৰকলাকে আদি কৰি বিভিন্ন দিশত পাৰদৰ্শিতা প্ৰদৰ্শন কৰাৰ বাবে বঁটা প্ৰদান কৰা হয়। এই বৰ্ষপূৰ্তি অনুষ্ঠানৰ লগত সংগতি ৰাখি জেডিপি নিউজৰ তৰফৰ পৰা বিনামূলীয়া স্বাস্থ্য শিবিৰৰো আয়োজন কৰা হয়। এই শিবিৰত পৰামৰ্শদাতা হিচাপে উপস্থিত থাকে বিশিষ্ট চিকিৎসক অৰূপ কুমাৰ নাথ। ইফালে কামপুৰ নিউজ নেটৱৰ্কৰ ৭ম বৰ্ষপূৰ্তি উপলক্ষে কমল কিৰণ গ্ৰন্থালয়ৰ উদ্যোগত আজিৰে পৰা ৪দিনীয়াকৈ এখনি উৎসৱ অনুষ্ঠিত হৈছে। গ্ৰন্থ উৎসৱৰ অন্যতম উদ্যোক্তা ৰাজু সমীৰণে আঁত ধৰা এই গ্ৰন্থ উৎসৱৰ দ্বাৰা উন্মোচন কৰে নগাঁও জিলা সাহিত্য সভাৰ সভাপতি স্থগিত মহন্তই। বন্ধুসকল, পৰৱৰ্তী খবৰটো হৈছে মানকাছাৰত সদ্যজাত শিশুৰ মৃতদেহ উদ্ধাৰ। স্থানীয় ৰাইজে মানকাছাৰ আৰক্ষীক খবৰ দিয়ে। ঘটনাস্থলীত কাৰ্যবাহী দণ্ডাধীশ কৌস্তভ দাস সহ আৰক্ষী দল উপস্থিত হৈ মৃতদেহটি উদ্ধাৰ কৰে। আৰক্ষীয়ে মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে। ডিজিটেল সংবাদ মানকাছাৰ থানা এলেকাৰ অধীনস্থ মিৰ্জুমলা এলেকাত RCC দলঙৰ তলত এটি সদ্যজাত শিশুৰ মৃতদেহ উদ্ধাৰ হোৱা ঘটনাই সৰ্বত্ৰ চাঞ্চল্যকৰ সৃষ্টি কৰিছে। আজি পুৱাৰ ভাগত একাংশ লোক দলঙৰ তলত থকা কালু নদীৰ পাৰত মৃতদেহটি প্ৰত্যক্ষ কৰে। লগে লগে স্থানীয় ৰাইজে মানকাছাৰ আৰক্ষীক খবৰ দিয়ে। ঘটনাস্থলীত কাৰ্যবাহী দণ্ডাধীশ কৌস্তভ দাস সহ আৰক্ষী দল উপস্থিত হৈ মৃতদেহটি উদ্ধাৰ কৰে। আৰক্ষীয়ে মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে ধুবুৰী মেডিকেল কলেজ হস্পিটেলত প্ৰেৰণ কৰিছে। কোনো দুষ্ট চক্ৰৰ সদ্যজাত শিশুটিক মিৰ্জুমলা দলঙৰ পৰা পেলাই দিছিল বুলি একাংশই সন্দেহ কৰিছে।